নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আহকচোন আজি মোৰ পাকঘৰলৈ যাওঁ। এয়া কাটি লৈছোঁ পিঁয়াজ, কেঁচা জলকীয়া, আদা আৰু গুচাই লৈছোঁ নহৰু। আজি মই বনাবলৈ আহিছোঁ কলপচলাৰ নিউটেলাৰ দি নিৰামিষ চব্জি। এয়া কাটি লৈছোঁ 2টা আলু। এয়া পচলা কাটি লোৱা, বইল কৰি লৈছোঁ। এয়া প্ৰথমতে বইল কৰি ল'ম। এয়া পচলাখিনি বইল হৈছে দেখিছে নিশ্চয়। কলপচলা ভীমকলৰ পচলা হয়, খুবেই ভাল স্বাস্থ্যৰ কাৰণে। এয়া বইল হৈ গ'ল। পচলাখিনি এয়া তুলিছোঁ। এইখিনি পচলা বইল হৈ গ'ল। এয়া নিউটেলাৰ লৈছোঁ চয়াবিন বাটিত। এয়া নিউটেলাৰখিনি মই প্ৰথমতে বইল কৰি লৈছোঁ। এয়া বইল হৈছে নিউটেলাৰ। নিউটেলাৰখিনি মই এতিয়া ঠাণ্ডা পানী দি ধুই লৈছোঁ। ধুই লৈ পূৰা ভালকৈ চেপি লৈছোঁ। পানীটো ৰখা নাই, পূৰা চেপি লৈছোঁ। এয়া চেপি লৈছোঁ। এয়া আপোনাৰ পিঁয়াজ, নহৰু, আদা গুচাই লোৱাখিনি মই এয়া হেৰিয়াত মাৰি লৈছোঁ। একদম মিহিকৈ লোৱা নাই, অলপ গ্ৰেটাৰত মাৰি লৈছোঁ। এয়া এতিয়া মই কেৰাহীত তেল দিছোঁ। কেৰাহীত তেল দি তেলটো গৰম হোৱাৰ লগে লগে মই এয়া নিউটেলাৰখিনি ভাজি লওঁ, নহ'লে অকণমান গোন্ধ এটা আহে। কেৰাহীত এইখিনি নিউটেলাৰখিনি ভাজি লৈছোঁ। নিউটেলাৰখিনিত অলপ এতিয়া হালধি দিম। অলপ জলকীয়া গুড়ি দিম। এয়া দিছোঁ জলকীয়া গুড়ি আৰু অলপ নিমখ দিম। এয়া নিমখ দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া সেইখিনি ভাজি লৈছোঁ। এইখিনি হৈ গ'ল। এতিয়া মই উঠাই লৈছোঁ। এতিয়া মই কাটি লোৱা আলুখিনি বইল কৰি ল'ম। এয়া বইল কৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া বইল হৈ গ'ল আলুখিনি। হালধি আৰু জলকীয়া গুড়ি দিছোঁ, অকণমান নিমখ দিছোঁ। সানি লৈ এইখিনি ফ্ৰাই কৰি ল'ম। ইয়াত আলুখিনি ফ্ৰাই কৰি ল'ম। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ আইকন বেলটো বজাই দিলে আপোনালোকে মোৰ ৰেচিপিবোৰ পাই থাকিব। এয়া আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ। এই আলুখিনি তুলি দিলোঁ। এতিয়া মই পিচি লোৱা পিঁয়াজ, নহৰু, আদা বটাখিনি এয়া গৰম তেলত দি দিছোঁ। মই বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকোঁ। মোৰ চেনেলটো চাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা আইকন বেলটো বজাই দিব। এয়া মই হালধি এচামুচ দিছোঁ। এয়া জলকীয়া গুড়ি এচামুচ। এয়া জিৰা গুড়ি এচামুচ। এয়া ধনিয়া গুড়ি এচামুচ। এয়া দি ভাজিছোঁ। এয়া দেখিছে ভাজিছোঁ। ভালকৈ ভাজ খাবৰ কাৰণে মই অলপ পানী দি দিম। মছলাখিনি ভালকৈ ভাজ খাবৰ কাৰণে মই অকণমান পানী দি দিম। এয়া অলপ পানী দি দিছোঁ। এয়া দেখিছে মছলাখিনি ভালকৈ ভাজ খাইছে। এয়া তেলটো বিৰিঙি গৈছে। এতিয়া মই ইয়াত পচলাখিনি, বইল হোৱা পচলাখিনি, কলপচলাখিনি ইয়াত দি দিছোঁ। এয়া
পচলাখিনি দি দিছোঁ। এতিয়া ভাজি লোৱা আলুখিনি দি দিছোঁ আৰু ভাজি লোৱা নিউটেলাখিনিও ইয়াৰ লগতে দি দিছোঁ। এতিয়া মই ভালকৈ লৰাই দিম। এচামুচ সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আপোনালোকৰ নিজৰ সোৱাদত নিমখ দিব পাৰে, মই এচামুচ দিছোঁ। এয়া হৈছে দেখিছে, অলপ পানী দি দিছোঁ শুকাই নাযাবৰ কাৰণে। এয়া হৈছে আৰু ভীমকলৰ পচলাৰ নিউটেলাৰ সৈতে তৰকাৰী চব্জি ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। কেনেকুৱা পালে জনাবচোন। ভাল পালে লাইক কমেণ্ট কৰিলে ভাল লাগিব আৰু এনেকৈ মই ৰেচিপি লৈ আহি থাকিম, চাবলৈ নাপাহৰিব। ধন্যবাদ।